গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল ৰেখা ব্লগ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰেখাই মোৰ চেনেল ৰেখা ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ আমাৰ মাকৈ গছবিলাক। আৰু আপোনালোকক মই এদিন দেখাইছিলোঁ ভিডিঅ'ত, তেতিয়া সৰু আছিল আৰু এতিয়া মাকৈ এনেকৈ লাগিছে। আৰু মাকৈ কেনেকৈ লাগে আপোনালোকক দেখাম আজি। বহুতে নাজানে মাকৈ গছ দেখিছে যদিও মাকৈ ফল কেনেকৈ দিয়ে তো গম নাপায়। ময়ো গম পোৱা নাছিলোঁ মাকৈ যে এনেকৈয়ে লাগে। মাকৈ একচুৱেলি ওপৰৰ ফালে নালাগে, মাকৈ তলৰ পিনেহে লাগে। দেখিছে আপোনালোকে, ইয়াত দেখাইছোঁ আপোনালোকক, চাওকচোন। আৰু যিসকলে গম নাপায় তো আজি গম পালে। আৰু কেনেকুৱা পালে ভিডিঅ'টো জনাবলৈ নাপাহৰিব। ভিডিঅ'টো এইখিনিয়ে আছিল আজি। আৰু আপুনি যদি মোৰ চেনেল আজি প্ৰথমবাৰ ভিজিট কৰিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে আজিলৈ আহিছোঁ, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।